আজিৰ আলোচ্য বিষয়টো হৈছে শুক্ৰবন্ধনীক লৈ। অপ্ৰধান ৰেখাসমূহৰ ভিতৰত শুক্ৰবন্ধনীৰ এক বিশেষ উল্লেখযোগ্য। এনে ৰেখা বৃহস্পতি আৰু শনিৰ আঙুলিৰ তলৰ পৰা আৰম্ভ কৰি ৰবি আৰু বুধৰ আঙুলৰ মাঝামাঝি অৱস্থাত পৰিসমাপ্তি হয়। আকৌ কেতিয়াবা এনে শুক্ৰবন্ধনী চিত্ৰত দেখুওৱাৰ দৰে শনি আৰু ৰবিৰ আঙুলক ঘেৰি অৱস্থান কৰা দেখা পোৱা যায়। এনেধৰণৰ শুক্ৰবন্ধনী ছোৱালীসকলৰ পৰা ল'ৰাসকলৰ হাতত বেছি শুভকৰ হৈ থাকে। এনে শুক্ৰবন্ধনীৰ পৰিচয় হিচাপে অতিৰিক্ত প্ৰেম, ভালপোৱা, স্নেহ প্ৰৱণতাৰ পৰিচায়ক হিচাপে শুক্ৰবন্ধনীক ধৰা হয়। সেইকাৰণে শুক্ৰবন্ধনীক প্ৰেম ভালপোৱাৰ বন্ধনী বুলিও বহুতে কৈ থাকে। এনে শুক্ৰবন্ধনী যুক্ত যিকোনো জাতক জাতিকাই অবৈধ প্ৰেমত লিপ্ত হ'ব পাৰে। ছোৱালীসকলৰ হাতত এনে শুক্ৰবন্ধনী দেখা পোৱা গ'লে তাহাঁতৰ শৰীৰ স্বাস্থ্য অৱনতি হ'ব পাৰে। কেতিয়াবা আকৌ মূৰ্ছাৰ নিচিনা অৱস্থা ঘটিব পাৰে। শুক্ৰবন্ধনীযুক্ত যিকোনো জাতক জাতিকা হিষ্টেৰিয়া বেমাৰত কষ্ট পাব পাৰে। স্নায়ুবিক দুৰ্বলতাৰ কাৰণতো কষ্ট পোৱাৰ সম্ভাৱনা আছে। আজিৰ ভিডিঅ'ত এইখিনিতে। থেংক ইউ।